কিয়ে ফেদেলু হৰকান্ত তই যে সদায় সদায় মদেহি গিলাৰ দৰে ওয়াইন শপত আহি উপস্থিত হোৱা যে নকবি আৰু ভাই এই যে ফেডেলিক ভাল পাবা গৈছিলো ফেডেলি চালা এটা কেটিএম থাকা চলিৰ কাৰণে মোৰ বুকত গুৰি মাৰি মোক ব্ৰেকআপ দি গাল গম পাইছা না ফেদেলু সেইকাৰণে কি মাল খাবা লাগে নেকি নহলে তাইক পাহাৰবা কাৰণে কি কৰবা লাগব সেইকাৰণে তো কি মাল খাবা লাগে নেকি অসমত যে নতুনকে সন্দীপ মহেশ্বৰী ওলাইছে কেনে ডেঞ্জাৰ ভিডিও বনাই সেই ভিডিও গিলা চাই হেনে যে মানুহগিলা ব্ৰেকআপৰ বাৰে ভাল হয় তাহন যে ব্ৰেকআপ হলে মানুহগিলা জ্ঞান দেই আৰু সেই জ্ঞান গিলা যদি তইও লোৱা তইও ডাক্তৰ ইঞ্জিনিয়াৰ ডিসি এসপি সব হ'ব পাবি সেইগিলা ভিডিও চা মোকো কচোন ক কি ভিডিও চালি ময়ো থুকুৰাকে প্যাৰ তেৰা ইন্তেকাম দেখাবা পাৰিম ক না ভাই দে নহলে ভিডিওটা তই শেষ কৰি দিম চা আপোনাৰো ব্ৰেকআপ হৈছে নেকি আপোনাৰো এক্স গাৰ্লফ্ৰেণ্ডে আপোনাক বুকত গুৰি মাৰি হেনে ব্ৰেকআপ দি গৈছে নেকি কেটিএম আৰু ডিএসএলআৰ থকা ল'ৰাৰ বাবে তেতিয়াহ'লে আপোনালোকে এই ভিডিওটো চাওক অসমতো সন্দীপ মহেশ্বৰী কেইটামান আছে আৰু আজি আমি এই ভিডিওটো তাহাৰ বিষয়ে ক'ম আৰু আপোনাৰ যদি ব্ৰেকআপ হৈছে আপোনাৰ মনটো যদি বেয়া লাগি আছে তাহাৰ ভিডিও একবাৰ চাওক আৰু আপোনাৰ সুইচাইড কৰিব মন যাব আৰু যদি ভিডিওটো চাই আপোনাৰ কাণেদি মুখেদি তেজ ওলায় তেতিয়াহ'লে মই কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰো চ' আপোনালোকৰ নিজৰ মৰ্জিত এই ভিডিওটো শেষলৈকে চাব মোৰ নামত মিম বনাই আছা একো নাই মই শুনিছোঁ সেইদিনা বোলে তোমাৰ ব্ৰেকআপ হওঁতে মোৰে ভিডিঅ' ষ্টেটাছত লগাইছিলা তই ভগৱান নেকি ৰে না বাবা চাবা তই কেনেকে গম পাৱ মই যে ষ্টেটাছ দিছিলো আৰু হাৰামিত তোৰ কাৰণে চালা তাই মোক ব্লক মাৰা নাছিল তোৰ এই ভিডিঅ'টা ষ্টেটাছ দিয়াৰ পিছত তাই মোক ব্লকো মাৰছে মই হেজাৰজনৰ প্ৰিয় হ'ব নিবিচাৰোঁ মাথো এজনৰহে প্ৰিয় হ'ব বিচাৰোঁ তেনেকৈ কৈয়ে পাগলিয়ে বা দি গ'ল হ'ব দে বাবা তই জ্ঞান পিছতো দিবি প্ৰথমতে কচোন তইলে গাত কি আকে লৈছা বাবা নাপায় নহয় ভাল নেদেখি নহয় বাবা তই লব্বাৰে ঢেলে দি এইগিলা মুচি ল'বি দে বাবা যদি লব্বাৰে দি মুচলি নাযায় বাবা অলপমান পানী লৈ হেনে এইগিলা ৰুমাল এখনে দি মুচি ল'বি যাব দে বাবা আৰু বাবা তই জ্ঞান দিয়াতে দেখোন তই সুখেখিনি যাব লাগছে কেংথা হ'ব লাগছে তোৰ বৰিতা তই ভাত পানী খাৱ নে নাই কচোন ক অলপ ভাত পানী খাৱ কৰবি আৰু ঘৰত যদি তোৰ চাউল নাই হৰকান্তৰ কণ্ট্ৰলৰ দোকানৰ পৰা 2 টাকাকে চাউল লৈ যাবি আৰু যদি তোৰ কাৰ্ড নাই 3 টাকা ল'ব ব্লেকত মোক কণ্টেক্ট কৰবি মই দি দিম মই নকওঁ হেনে মই নকওঁ বে তুমি মোৰ ফাৰ্ষ্ট বুলি হয়নে মই মাথো বিচাৰো অন্তিম ইচ্ছা মানে শেষ তুমি বাবা তামোল চামোল শিখৰ যদি কিবা খাইছা মুখৰ পৰা ওলে হেনে কথা কচোন ক একোৱে বুজিবা নাই তোৰ কথা গিলা তো গাইছ আজিৰ ভিডিঅ'টা এইখিনি আছিল ইহঁতৰ ভিডিঅ' বেলেগে চাই চ' জিটি নক'ব মানে সিহঁতে এটা ভিডিঅ' দেই সকলোৱে চাই সিহঁতৰো অডিয়েন্স আছে চ' বেয়াকৈ নক'ব আমাৰ ভিডিঅ'টা কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ